প্ৰিয় দৰ্শক শ্ৰোতা নমস্কাৰ। আশা কৰোঁ আপোনালোক ভালে কুশলে আছে। আজি বিষয় লৈছোঁ আমাৰ জীৱনৰ এটা দৰকাৰী বুলিয়ে ক'ব লাগিব এটা বিষয় যে উচ্চাকাংক্ষী হ'ব কিন্তু লোভীয়া নহ'ব। এই সম্পৰ্কত এটা অনুভূতি প্ৰকাশ কৰিবলৈ ওলাইছোঁ। আমি জানো যে আমাৰ জীৱনৰ এই চিন্তাটোৱে উচ্চাকাংক্ষা পূৰণৰ নামত আমি লোভীয়াও হোৱা দেখিছোঁ। তাৰ ফলত কি হয়, কি হ'ব পাৰে, কথাখিনি অনুভূতি হিচাপে প্ৰকাশ কৰিবলৈ লৈছোঁ। শুনক। এইটো এটা চিৰ সত্য কথা যে প্ৰত্যেক মানুহৰে উচ্চাকাংক্ষা থাকে, আৰু যি মানুহৰ আচলতে উচ্চাকাংক্ষা নাথাকে সেইটো ঠিক নহয়। উচ্চাকাংক্ষা থাকিব লাগে। উচ্চাকাংক্ষা আন এটি অৰ্থত প্ৰতিজ্ঞাৰ নিচিনা হয়। মানুহে জীৱনত যেতিয়া উচ্চাকাংক্ষা কৰে তেতিয়া বিভিন্ন ক্ষেত্ৰত কৃতকাৰ্য হ'বলৈ সুযোগ পায় বা তেওঁলোকে জীৱনটোক আগুৱাই নিবৰ কাৰণে এটা সুযোগ লয়। উচ্চাকাংক্ষাই আচলতে মানুহক বহুত পৰিপূৰ্ণতা দিয়ে। মানুহে জীৱনত জীৱশ্ৰেষ্ঠ হিচাপে যি ভাল কাম কৰিব খোজে সেই প্ৰসংগত উচ্চাকাংক্ষাই মানুহক বহু দূৰলৈ লৈ যায়। কিন্তু বৰ্তমান সমাজত উচ্চাকাংক্ষাই কিদৰে মানুহক ধ্বংস কৰিছে, মানুহৰ নৈতিকতা নোহোৱা হৈছে, এই গোটেই কথাবোৰ আচলতে খেলি মেলি হৈছে। আৰু আমি প্ৰত্যেক বুলিয়ে ক'ব লাগিব যে বেছিভাগ মানুহেই উচ্চাকাংক্ষা থকাৰ পাছত কিছুমান দিশত, কিছুমান বিষয়ত বা কিছুমান মনোবৃত্তিৰ কাৰণে তেওঁলোকৰ পতন হ'বলৈ আৰম্ভ কৰে। আজি ভিডিঅ'টোত এই যে কথাটো ক'লোঁ যে উচ্চাকাংক্ষী হওক কিন্তু লোভীয়া নহ'ব, এই কথাটো ক'বলৈ যাওঁতে মই আচলতে এটা কথা সকলোকে ক'ব খুজিছোঁ যে উচ্চাকাংক্ষা থাকিলেই যে সকলো লোভীয়া হ'ব তেনেকুৱা নহয়। কিন্তু উচ্চাকাংক্ষা থকা মানুহে এটা সময়ত লোভীয়া হ'বলৈ বাধ্য হয় যদি তেওঁলোকৰ নিয়ন্ত্ৰণ নাথাকে। কোনটো কাৰণত, কোনটো সীমাৰেখাৰ পাছত সকলো উচ্চাকাংক্ষী মানুহ লোভীয়া হ'বলৈ লয়, সেই কাৰণটো ক'বৰ কাৰণে আচলতে ভিডিঅ'টো লৈছোঁ মই। আৰু সেই কাৰণটো হৈছে যে যেতিয়া মানুহৰ উচ্চাকাংক্ষা থাকে তেওঁলোকে উচ্চাকাংক্ষা পূৰণৰ কাৰণে এটা প্ৰক্ৰিয়াত সোমাই পৰে। কোনোবাই হয়তো ডাক্তৰ হ'বলৈ ইচ্ছা কৰে, কোনোবাই ইঞ্জিনিয়াৰ, কোনোবা এজন ভাল ব্যৱসায়ী হ'ব খোজে, কোনোবাই এটা জীৱনৰ কাৰণে ভাল কেৰিয়াৰ ল'ব খোজে। আৰু বিভিন্ন দিশত জীৱনত বিভিন্ন স্তৰত মানুহক উচ্চাকাংক্ষী হোৱাৰ পিছত কিছুমান কামত অগ্ৰসৰ হোৱা দেখা যায়। এই পৰ্যায়লৈকে এইটো আচলতে এটা খুব ভাল কথা, কাৰণ মানুহে জীৱনত ব্যস্ত হ'ব লাগিব আৰু নিজৰ বিবেক বুদ্ধিক নিৰ্দিষ্ট কামত লগাই মানুহ হিচাপে নিজৰ পৰিচয় দিব লাগিব। কিন্তু এটা মুহূৰ্তৰ পৰা মানুহে লোভীয়া হ'বলৈ আৰম্ভ কৰে, আৰু সেই মুহূৰ্তটো হৈছে যেতিয়া মানুহৰ ধনৰ প্ৰতি লোভ আহে। আপোনালোকে মই কোৱা কথাটো উপলব্ধি কৰিবলৈ চেষ্টা কৰক। যিসকল লোকে বৰ্তমান বয়সত যথেষ্ট ধন সম্পত্তি উপাৰ্জন কৰিছে বা ধনৰ প্ৰতি তেওঁলোকৰ লোভ বাঢ়ি গৈছে, তেওঁলোকে যদি তেওঁলোকৰ জীৱনৰ উচ্চাকাংক্ষাৰ সেই অতীতৰ স্তৰলৈ গুচি যায়, নিশ্চয় তেওঁলোকে গম পাব যে এটা সময়ত তেওঁলোকৰ ধনৰ লোভ নাছিল, কিন্তু উচ্চাকাংক্ষা পূৰণৰ নামত যেতিয়া তেওঁলোকে এটা প্ৰক্ৰিয়াৰ গৈ থাকিল, জীৱনৰ দিনবোৰ পাৰ হৈ গ'ল আৰু দেখিলে যে এই উচ্চাকাংক্ষা পূৰণৰ পাছত তেওঁলোকৰ হাতলৈ অজস্ৰ ধন অহা হ'ল, তেতিয়া তেওঁলোকৰ লাহে লাহে লোভ বাঢ়িবলৈ ল'লে। কিন্তু এই কথাটো সকলো মানুহৰ ক্ষেত্ৰত নাখাতে। যিবোৰ মানুহৰ জীৱনৰ নিজৰ এথিক্স থাকে, তেওঁলোকে জানে যে উচ্চাকাংক্ষা পূৰণ হ'ল তেওঁলোকৰ নিজৰ যি জীৱনৰ একোটা দায়িত্ববোধ বা ভাল কাম কৰাৰ প্ৰতি তেওঁলোকৰ যি প্ৰতিতি বা প্ৰতিজ্ঞা থাকে, সেই সম্পৰ্কত যিসকল জড়িত থাকে তেওঁলোকে হয়তো তেনেকুৱা এটা পৰ্যায়লৈ নাযায়। যেতিয়া ধনৰ লোভ বাঢ়ি যায় তেতিয়াই মানুহৰ উচ্চাকাংক্ষাৰ সেই সুন্দৰ স্তৰটো পতন হ'বলৈ আৰম্ভ কৰে, আৰু সেইটোৱে হৈছে এটা ডাঙৰ আমাৰ মানুহৰ দোষ। আজি ভিডিঅ'টোত মই সেই কথাটো সোঁৱৰাই দিছোঁ। আৰু এটা কথা মই মনত পেলাব খুজিছোঁ, যিসকল মানুহৰ উচ্চাকাংক্ষা থাকে তেওঁলোকক যাতে ধনৰ লোভে গ্ৰাস কৰিব নোৱাৰে, তাৰ কাৰণে তেওঁলোকৰ উচ্চাকাংক্ষা পূৰণৰ যিটো প্ৰক্ৰিয়া, এটা বয়সৰ পৰা এটা বয়সলৈ তেওঁলোকে কিমান শ্ৰম কৰিলে ইয়াৰ স্মৃতি তেওঁলোকে মনত ৰাখিব লাগে। কাৰণ তেওঁলোকে হয়তো জিৰ'ৰ পৰা গৈ এটা বিশেষ পৰ্যায় পায়গৈ, আৰু সেই মুহূৰ্তত যেতিয়া তেওঁলোকে অতীতটো মনত ৰাখে যে কেনেকুৱা এটা অৱস্থাৰ পৰা তেওঁলোকে
উচ্চাকাংক্ষা মনত লৈ জীৱনত দুপে কৃতকাৰ্য হ'বলৈ ল'লে সেই পৰ্যায়টো যেতিয়া তেওঁলোকে ভাবে আৰু তেওঁলোকে যদি ভাবে যে মই জীৱনত মহৎ কাম কৰিবলৈ উচ্চাকাংক্ষা পূৰণ কৰিবলৈ আগবাঢ়ি গৈছোঁ আৰু এই ক্ষেত্ৰত মই জীৱনৰ সকলো নৈতিকতা বা মোৰ যিটো জীৱনৰ নীতি আছে সেইটোত মই স্থিৰ হৈ থাকিম কাৰণ ধনৰ লোভে হয়তো বেয়ালৈ লৈ যাব এইটো কথা কোৱাৰ কাৰণে মই আপোনালোকক এই ভিডিঅ'টো লৈছোঁ আৰু ক'ব খুজিছোঁ যে যিসকল লোকৰ উচ্চাকাংক্ষী থাকে তেওঁলোকে লোভীয়া নহ'লে তেওঁলোকৰ জীৱনৰ কাৰণে ডাঙৰ এটা লাভ হয় আৰু সেইটো হ'ল কিছুমান মানুহে ভাল উচ্চাকাংক্ষা লৈ জীৱনত বহুত ভাল কাম কৰি আগুৱাই গৈ থাকে কিন্তু ধনৰ লোভত পৰি তেওঁলোকৰ শেষত কি হয় যি পতন হয় সেই পতন আচলতে মৃত্যু সম হয় কাৰণ তেওঁলোকে উচ্চাকাংক্ষাৰ নামত যিমান ত্যাগ স্বীকাৰ কৰিলে এই গোটেইবোৰ সমাজত নাইকিয়া হয় মানুহে তেওঁলোকক লেচি কৰিবলৈ আৰম্ভ কৰে আমি কিছুমান বিজ্ঞানীৰ কথা যদি মনলৈ আনো তেওঁলোকে জীৱনত উচ্চাকাংক্ষা লয় এনেকুৱাকৈ যে কিবা এটা হয়তো আৱিষ্কাৰ কৰিব কিন্তু বহুতো বিজ্ঞানী বা পৃথিৱীৰ প্ৰায় সকলো বিজ্ঞানীয়ে যিয়ে গোটেই পৃথিৱীখন বৈজ্ঞানিক বিপ্লৱৰ যোগেদি সলনি কৰিব পাৰিছে তেওঁলোকৰ জীৱনলৈ চাবচোন যে তেওঁলোকে আচলতে উচ্চাকাংক্ষা পূৰণৰ প্ৰক্ৰিয়াটোতহে জীৱনত ব্যস্ত থাকিল তাৰ পৰা তেওঁলোকে মহৎ লোক হিচাপে ওলাই আহিল কিন্তু তেওঁলোকৰ ধনৰ প্ৰতি যিহেতু লোভ নাছিল গতিকে তেওঁলোকক ধনৰ সেই লোভেই তেওঁলোকৰ জীৱনত পতন ঘটাব নোৱাৰিলে আজিৰ ভিডিঅ'টোত ক'বলগীয়া কথাখিনিৰ মূল সাৰাংশ হ'ল যে আপোনালোকে উচ্চাকাংক্ষী হওক উচ্চাকাংক্ষা এক ধৰণৰ প্ৰতিজ্ঞা এই উচ্চাকাংক্ষা পূৰণৰ প্ৰক্ৰিয়াই আপোনাক খুব শ্ৰম কৰিবলৈ অনুপ্ৰেৰণা যোগাব আপুনি জীৱনত সুখ পাব কিন্তু এটা সীমা আছে যি সীমাৰ পৰা আপুনি ধনৰ প্ৰতি লোভত পৰিব সেই সীমাটো আপোনালোকে কেতিয়াও চেৰাই নাযাব হয়তো ধন আপোনালোকলৈ আহিব আপোনাৰ এটা বিভিন্ন স্তৰলৈ যোৱাৰ পিছত জীৱনত হয়তো ধন আহিব কিন্তু সেই ধন অহাটো আহিবলৈ দিয়ক কিন্তু এনেকুৱা নহয় যে লোভত পৰি আপুনি আৰু ধনৰ পিছে যাবলৈ আৰম্ভ কৰিলে কেতিয়াও তেনেকুৱা কাম নকৰিব আজিৰ ভিডিঅ'টোৰ শেষ কথা উচ্চাকাংক্ষী হওক কিন্তু লোভীয়া নহ'ব কাৰণ আপোনাৰ সমস্ত জীৱনৰ পতন ঘটিব ধন্যবাদ ইমানতে আজিৰ মোৰ অনুভূতিখিনি আপোনালোকলৈ আগবঢ়ালোঁ আশা কৰোঁ চাই থাকিব এই চেনেলটো নমস্কাৰ